নমস্কাৰ মই হেমন্তই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে লৈ আহিছোঁ আজি এটা বিশেষ ভিডিঅ' গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ অন্তৰ্গত নাহৰবাৰী উপৰলাংথা আৰু জালজৰি যুৱ সমাজ তথা স্থানীয় ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক ভোগালী উৎসৱ আয়োজন কৰিছে বহুকেইটা আকৰ্ষণীয় প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে তাৰ ভিতৰতে মই কেইটামান প্ৰতিযোগিতাৰ কিছু অংশ আপোনালোকক আজি দেখুৱাম আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ পেজটো যদি প্ৰথমবাৰৰ বাবে চাইছে অনুগ্ৰহ কৰি মোৰ পেজটো ফ'ল' কৰি দিব গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া হ'ল টেকেলি ভঙা প্ৰতিযোগিতা কণ কণ মইনা মাইনীসকলৰ মাজত টেকেলি ভঙা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে মই অকণমান সেয়া দেখুৱাব বিচাৰিছোঁ কণমানিজনী ধুনীয়াকৈ গৈ আছে এয়া গৈ আছে চাওক চাওক এয়া এতিয়া মাৰিব এতিয়া এয়া খুব ধুনীয়াকৈ গৈ আছে এই মাটিতে মাৰিলে এইটো এটা আকৰ্ষণীয় প্ৰতিযোগিতা চাওক খুব সুন্দৰকৈ এজোপা কলগছত এটা হাঁহ বান্ধি থোৱা হৈছে আৰু ব্যক্তিজনে উঠিবলৈ চেষ্টা কৰিছে কিন্তু শূন্যতেই তেওঁ সামৰিছে এইবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ এটা অতি আকৰ্ষণীয় প্ৰতিযোগিতা চাওক খুব সুন্দৰকৈ মহিলাসকলক চকুত কাপোৰ বান্ধি দিয়া হৈছে আৰু এই হাঁহটো তেওঁলোকে ধৰিব লাগে তিনিগৰাকীকৈ দিয়া হৈছে গতিকে আহক সেয়া চাওঁ আহক এটা অতি আকৰ্ষণীয় প্ৰতিযোগিতা সেয়া হ'ল হাঁহ ধৰা প্ৰতিযোগিতা মহিলাসকলক চকুত গামোচাৰে ধুনীয়াকৈ বান্ধি দিছে আৰু তেওঁলোকে হাঁহ ধৰিব হাঁহ বিচৰা আৰম্ভ হাঁহটো যথেষ্ট টেঙৰ এই মুহূৰ্তত চুকত আছে আৰু চাওক ধুনীয়াকৈ হাঁহ বিচাৰি আছে হাঁহ গৈ চুকত আছে চেষ্টা অব্যাহত ৰাখিছে এয়া চাওক বিচাৰি আছে 2 মিনিটকৈ সময় দিয়া হৈছে প্ৰতিটো গ্ৰুপত 3গৰাকীকৈ থাকিব আৰু এয়া চাওক হাঁহ ওচৰতে আছে কিন্তু ওচৰতে আছে এয়া হাঁহ কিন্তু ৰৈ আছে দেই হাঁহ এইবাৰ প্ৰতিযোগিতাত নামিছে 3গৰাকী কণমানি এয়া তেওঁলোকে হাঁহ বিচৰা আৰম্ভ কৰি দিছে এয়া হাঁহ আছে এই টুকুৰাত এয়া হাঁহ ধৰাটো কিন্তু ইমান সহজ নহয় দেই সঁচাকৈ হাঁহটো যথেষ্ট টেঙৰ এয়া কণমানি কেইগৰাকী হাঁহ বিচাৰি আছে আহা এইফালে আহা চুকত আছে নাই এইফালে আহা এয়া চাওক তেওঁলোকে বিচাৰি আছে এগৰাকীয়ে পাওঁ এয়া ওচৰতে আছে এয়া ধৰিলে নাই নোৱাৰিলে হাঁহ পলালে চেষ্টা কৰা পাৰিবা হাঁহ ওচৰতে আছে ধৰা হাঁহ ধৰিব পৰা নাই দেই এতিয়ালৈকে হাঁহ কিন্তু যথেষ্ট টেঙৰ আৰু যথেষ্ট শকত হাঁহটো কিন্তু যে ধৰিব পাৰিব ঘৰলৈ লৈ যাব এয়া নাই পৰা কিন্তু এতিয়ালৈকে ধৰিব পৰা নাই চেষ্টা অব্যাহত আছে সকলোৱে যথেষ্ট কৰিছে কিন্তু ধৰিব পৰা নাই এওঁ ধৰিব নাই হাঁহ গৈ আকৌ চুকত পালেগৈ এওঁলোকে বিচাৰি আছে বিচৰা এয়া ধৰিবলৈ গৈ আছে এয়া হাঁহ কিন্তু পলাই ফুৰিছে দেই পলাই ফুৰিছে পৰি গৈছেগৈ এয়া হাঁহ বিচাৰি আছে হাঁহো কিন্তু যথেষ্ট পলাইছে দেই এয়া এইটো হাঁহ ধৰিব ধৰিলে ৰৈ আছে দেই ৰৈ আছে ধৰা পাৰিবা ধৰা
এয়া ধৰিব দেই এওঁ কিন্তু ধৰিব ধৰাৰ মুডত আছে কিন্তু ধৰিব হাঁহ ধৰিলে অৱশেষত হাঁহ ধৰিলে এয়া হাঁহ ধৰিলে দেই হাঁহ ধৰিলে অনামিকা বুঢ়াগোহাঁই প্ৰথম পুৰস্কাৰ হাঁহ ধৰা আজি হাঁহটো পালা ন এতিয়া খাবাগে ন কোন ক্লাছত পঢ়িছা 6ত ঠিক আছে বাৰু ভাল লাগিলে দেই দিনৰ আকৰ্ষণীয় প্ৰতিযোগিতাবিলাকৰ সফল পৰিসমাপ্তিৰ পাছত এয়া হ'ল ৰাতিৰ পৰিৱেশ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ আহিছে সাংস্কৃতিক প্ৰতিযোগিতাখনি উপভোগ কৰিবৰ বাবে যথেষ্ট ঠাণ্ডা পৰিছে ঠাণ্ডাক নেওচিও ৰাইজ ওলাই আহিছে আৰু যিহেতুকে প্ৰথম বাৰ্ষিক ভোগালী উৎসৱ পাতিছে এই স্থানত সকলো ৰাইজে খুব সুন্দৰকৈ সহযোগিতা আগবঢ়াইছে মই বাহিৰৰ অকণমান পৰিৱেশ দেখুৱাইছোঁ এয়া চাওক যথেষ্ট ঠাণ্ডা পৰিছে তেওঁলোকে ইয়াতে জুই সেক লৈছে এই মুহূৰ্তত নৃত্য প্ৰতিযোগিতা চলি আছে মঞ্চত এগৰাকী নৃত্যশিল্পীয়ে খুব সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰি আছে এয়া চাওক এগৰাকী কণমানি শিল্পী তেওঁ নৃত্য প্ৰদৰ্শন কৰি আছে মই আয়োজক সমিতিৰ সমূহ বিষয়ববীয়াক অন্যতম হেমন্তৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকে এনেধৰণৰ উৎসৱ আয়োজন কৰি যাওক তাকে কামনা কৰিছোঁ ল'ৰাই লাজ কৰিছে ভিডিঅ'টো চাই আপোনালোকক কেনেকুৱা লাগিলে জনাব পুনৰ এটা নতুন ভিডিঅ' এতিয়া লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে মই হেমন্তই আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ